হেল্ল' ৰাইজসকল, আৰু চাওঁতে মাঘ বিহু কেনেকৈ আহিল আমি গমেই নাপালোঁ। আৰু মোৰ চেনেলৰ ফালৰ পৰা মই জনালোঁ সকলোকে মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা। আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল হৰকুমাৰ ব্লগছ। তো বলক আমি ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ আজি অলপ বেলেগ টাইপত। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল, অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা, ৰঙে ৰসে ভৰিল। কাতি বিহু কঙালী, মাঘ বিহু ভোগালী আৰু বহাগ বিহু হৈছে ৰঙালী। আৰু আমি কাতি বিহু কঙালী বুলি কিহৰ বাবে কওঁ? আমাৰ সকলোৰে অলপ ধন ধানৰ নাটনি হয়, অভাৱ অভিযোগ অলপ হয় কাতি বিহুত, সেইকাৰণে আমি কাতি। আৰু মাঘৰ বিহু হৈছে ভোগালী। ভোগালীত মানে সকলোৰে মানে ধন ধান আহি ভৰপূৰ হৈ পৰে, সকলোৰে লগতে এসাঁজ খোৱাৰ আমি সুবিধা পাওঁ, সকলোৰে লগতে মিলি জুলি বহুত ফূৰ্তি কৰি কিনে সকলোৱে আমি খাওঁ কাৰণে সেইকাৰণে ভোগালী বুলি কোৱা হয়। আৰু সকলোৰে মানে ধন ধান মানে অভাৱ অভিযোগ অলপ হ'লেও কমি যায়। আৰু বহাগ বিহু হৈছে ৰঙালী। বহাগৰ বিহু ৰঙালী বুলি কিহৰ বাবে? সকলোৰ কাৰণে আন এটা বহাগেৰ ৰং লৈ আহে। আৰু গছ বিৰিখেও এটা নতুন পাত আৰম্ভণি হয় আৰু নতুন পাত ওলায়, সেইকাৰণে সকলোৰে জীৱনৰ ৰং আনে কাৰণে ৰঙালী বুলি কোৱা হয়। আৰু মাঘৰ বিহু বুলি ক'লে আপোনালোকৰ মনত কেনেকুৱা ধৰণৰ ভাৱ হয়? আমি সকলোৱে লগ সমনীয়াৰ সৈতে এসাঁজ মিলি জুলি খোৱাৰ কথা চিন্তা কৰোঁ। আৰু লগতে লাৰু, পিঠা, দৈ, চিৰা, সান্দহ আৰু যে কত কি। আৰু আমি লগ সমনীয়াৰ সৈতে মেজিৰ তলত ৰাতি থাকি এসাঁজ খাই ৰাতিপুৱা সময়ত সকলোৱে মিলি জুলি আমি এনেকৈ ভেলাঘৰত জুই দিবলৈ যাওঁ। আৰু আপোনালোকে বাৰু জানেনে আমি যে প্ৰতি বছৰে মাঘৰ বিহুত আমি এনেকৈ মেজি সাজি ভেলাঘৰত জুই দিওঁ? তো কিহৰ বাবে জুই দিওঁ ইয়াৰে এটা কাৰণ আছে, কিন্তু মই অলপ যিখিনি জানো আপোনালোকক মই আজি ক'বৰ কাৰণে চেষ্টা কৰিম। তো ভুল হ'বও পাৰে, বেছি মই নাজানো, তথাপিও আপোনালোকক যিখিনি জানো সেইখিনি মই আজি কোৱাৰ কাৰণে চেষ্টা কৰিম। তো বলক। যেতিয়া দাপৰৰ যুগ চলি থাকি শেষ হৈছিল আৰু তেতিয়া ব্ৰহ্মাদেৱৰ মৃত্যু হৈছিল। তো মৃত্যু হৈছিল যদিও তেওঁলোকতো মৰিব নোৱাৰে বা মৃত্যু হ'ব নোৱাৰে, তেওঁলোক যুগে যুগে হৈছে অৱতাৰ। আৰু তাৰ বাবে আমি এনেকৈ মানি আহিছোঁ যে প্ৰতি বছৰে মাঘৰ বিহুত এনেকৈ মেজি সাজিব লাগে। আৰু মেজি সাজি এনেকৈ মানে ৰাতিপুৱা সময়ত সকলোৱে গা চা ধুই ব্ৰহ্মাক প্ৰণাম কৰি কিনে 3বাৰ এনেকৈ জুই জ্বলাব লাগে। মই ভিডিঅ'টো শেষ হোৱাৰ আগত আপোনালোকক মোৰ ফালৰ পৰা আৰু একবাৰ মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ। তো ভালকৈ আপোনালোকে মাঘ বিহুটো পালন কৰক, ভালকৈ খাওক। আৰু আজি মই আমাৰ জেগাতে আছোঁ পাহাৰত, ক'তো যোৱাই নাই, তো আজি যাম। আৰু মই এতিয়া পাহাৰত গতিকে এই জংঘলৰ মাজত ভিডিঅ'টো বনাইছোঁ। তো আপোনালোকে অলপ সেউজীয়া পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আমাৰ পাহাৰৰ ভিউটো। তো চাওঁ। আজি মানে বহুত কুঁৱলী পৰিছে, মানে আটাইতকৈ ডাঙৰ কুঁৱলী আজি।